নমস্কাৰ বন্ধুসকল, বহুত নম্বৰত স্বাগতম জনাইছোঁ এনজয়মেণ্ট চেনেলটোলৈ। ভিডিঅ' দিয়া একেবাৰে কমি গৈছে। ভিডিঅ' সময় কামৰ ব্যস্ততা, পঢ়া শুনা লেঠা বা বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে ভিডিঅ' দিয়াটো একেবাৰে কমি গৈছে। বহুত দিন ভিডিঅ' দিয়া নাই, গতিকে ভাবিলোঁ আজি এটা ভিডিঅ' নিৰ্মাণ কৰি দিওঁ আপোনালোকলৈ। নতুন এটা মানে যিসকল শিল্পী আছে, সাংস্কৃতিক জগতখন ভাল পোৱা শিল্পীসকললৈ এটা সুখবৰ দিওঁ। কৈলাশবাসী বা বৰডুমচাবাসীৰ কাৰণে এটা সুখবৰ দিব বা এটা ভাল খবৰ দিবলৈ মই ভিডিঅ'টো আজি নিৰ্মাণ কৰি দিলোঁ। মই আছোঁ এতিয়া বৰডুমচা মহংগাঁও। বতৰ খুব ডাৱৰীয়া, একেবাৰে নেৰানেপেৰা বৰষুণৰ পৰা ঠায়ে ঠায়ে বানপানীৰ সৃষ্টি হৈছে। আৰু তাৰপিছত বৰষুণকো নেওচি নতুন গান এটাৰ কাম কৰি থকা হৈছে। নতুন গান এটা কামৰ কাৰণে অহা হৈছিলে ষ্টুডিঅ' তালৈ। ক'ত ষ্টুডিঅ'টো আছে, কি আছে, গোটেইখিনি কথা আপোনালোকক মই ডিটেইলছত কৈ আছোঁ। মই দাদাৰ লগত চিনাকিও কৰি আছোঁ। তো মই আছোঁ এতিয়া মহং ৰাস্তাত। আপুনি মহং চাৰিআলিৰ পৰা সোমাই আহিলে গম পাব। ৰাস্তাত হয়তো চিনাকিসকলে চিনি পাইছে। মহং চাৰিআলিৰ পৰা বৰডুমচা মহং চাৰিআলিৰ পৰা সোমাই আহিলে আপোনালোকে পাব। মই এতিয়া গৈ আছোঁ তালৈ, তো আপোনালোকক দেখুৱাম বলক। ষ্টুডিঅ'ৰ ভিতৰলৈ সোমাই যাম। এইখন চাওক, বেনাৰখন ইয়াত লিখি থৈছে গ' ইণ্ডিয়া মিউজিক প্ৰডাকশ্যন, গ' ইণ্ডিয়া মিউজিক প্ৰডাকশ্যন। তো ইয়াত কি কৰিব পাৰে গোটেইখিনি ইয়াত ফটোগ্ৰাফী, ভিডিঅ'গ্ৰাফী, ফটো এডিটিং, ভিডিঅ' এডিটিং, ফুল ফিল্ম মুভি, শ্বৰ্ট মুভি, ভিডিঅ' এলবাম, মানে এভৰিথিং। আপুনি মানে ভিডিঅ'ৰ লগত জড়িত, গীতৰ লগত জড়িত গোটেইখিনি কাম কৰিব পাৰে। তো আমি আহি ভিতৰত সোমাই গ'লোঁ। কাম চলাই আছে আমাৰ ৰেকৰ্ডিঙত বহি আছে। নতুন মৰাণ গীত আহি আছে, তো গোটেইখিনি কথা পাতিম মই। তো নতুনকৈ অহা যিটো মৰাণ বিহু গীত বহাগৰ শেষলৈ একেবাৰে মানে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম বুলি কাম লৈছিলে। আৰু প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে। এয়া অমৰদা কাম লাগি আছে, আৰু সেইফালে লক্ষীন্দৰ গীতে বাণীবদ্ধ কৰি আছে। তাৰপিছতে ইয়াত দাদা এজন আছে, ভিডিঅ' কাম কৰে। তাৰপিছত কথা পাতিম পিছত। তো আহি মই উপস্থিত হৈ গ'লোঁ এতিয়া গ' ইণ্ডিয়া মিউজিক যি প্ৰডাকশ্যন। গ' ইণ্ডিয়া মিউজিক বুলি এটা ষ্টুডিঅ' আছে। ইয়াতে ভিডিঅ' কাম, গীতৰ কাম আদি গোটেইখিনি কাম কৰা। কি কাম কৰা মই স্বত্বাধিকাৰী অৰ্থাৎ মালিক অমৰদা আছে। অমৰদা আগতেও মই ভিডিঅ' বনাইছোঁ, বেলেগত আছিলে ষ্টুডিঅ'টো। এতিয়া নিজৰ ঠাইখনত আছে, অতিকৈ ভিতৰুৱা ঠাই মহং বৰডুমচা। তো অতিকৈ ভিতৰুৱা ঠাইত মানে প্ৰতিভাশালী শিল্পীসকলৰ কিঞ্চিত হ'লেও সুবিধা হোৱাকৈ তেওঁ ব্যৱস্থাখিনি কৰি দিছে আৰু নিজে কাম কৰি আছে। বহু গীত, বহু ভিডিঅ' ইতিমধ্যে এই ষ্টুডিঅ'ৰ পৰা ওলাই গৈছে, নহয় জানো? কি ক'ব প্ৰথমতে বহুত নম্ৰত? মই পোনপ্ৰথমে নিতুল গগৈলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এনেকুৱা এটা সুবিধা আমি অৱশ্যে খুব কমেই পাওঁ। গতিকে এনেকুৱা এজন আমাৰ উদ্যমান যুৱকে আজি গাঁৱে যি ষ্টুডিঅ', এনেকুৱা ধৰণৰ সাংস্কৃতিকৰ যিখিনি কাম, কাৰুকাৰ্য এইবিলাক কৰি থকা হৈছে, সেইখিনি তাৰ ভিতৰতে আচলতে দেখাবলৈ, বাহিৰৰ মানুহবিলাকক দেখাবৰ কাৰণে মানে সুবিধা নাপায়। আৰু নিজৰ যিটো প্ৰতিভা থাকে সেইবিলাক দেখাবলৈ সুবিধা নাপায়। গতিকে আজি এনেকুৱা ধৰণৰ যুৱকসকলে, উদ্যমান যুৱকসকলে যিখিনি কাম কৰি আছে, খুব সুন্দৰ কাম কৰিছে। গতিকে সকলো মোৰ ফালৰ পৰা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছাও জ্ঞাপন কৰিছোঁ, যাতে আৰু আগবাঢ়ি যাওক আৰু এওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আহিব আমাৰ গ' ইণ্ডিয়া মিউজিক প্ৰডাকশ্যনত। আমি অকল মিউজিকে নহয়, আমি তাত ভিডিঅ' কৰোঁ। আমি বিয়াৰ ভিডিঅ' হওক আৰু এফালে আমি গানৰ ভিডিঅ', ফিল্ম, যিকোনো ভিডিঅ'বিলাক আমি কৰোঁ। আমাৰ ইয়াৰ পৰা উৎপন্ন হয়। বিহু যিহেতু গ'ল, বিহুত বহুকেইটা গীত ইতিমধ্যে ৰাইজৰ মাজলৈ আগবঢ়াই দিলে, দৰ্শকে আঁকোৱালি লৈছে এই ষ্টুডিঅ'ৰ পৰা, এই মজিয়াৰ পৰাই। আপোনাৰ মানে কি বুলি ক'ব লাগিব, হাতৰ পৰশত বুলি ক'লোঁ আচলতে। আৰু শেহতীয়াকৈ বিহু যিহেতু এতিয়া গ'ল বুলি ক'ব লাগিব, শেহতীয়াকৈ কি আহি আছে? আমাৰ শেহতীয়াকৈ এই বহাগ বিহুখন, অৱশ্যে মৰাণ বিহু বুলি ক'লে আমি বিশেষ এটা সমাদৰ আছে, বিশেষ এটা জনপ্ৰিয়তা, বেলেগ এটা আমেজ, বেলেগ এটা। গতিকে আমি মৰাণ বিহুটো আমি এতিয়াও শেষ হ'ল বুলিও ভবা নাই। আৰু দুদিনমানৰ পিছত আমাৰ বিহু আৰু এখন 3 নম্বৰখন বিহু, যিখন দিয়াকৰীয়া বিহু বুলি কয়, সেই দিয়াকৰ বিহুখন আৰম্ভ হ'ব। গতিকে দিয়াকৰ বিহুখন আমি কালি পৰহি যেতিয়া আৰম্ভ হ'ব, সেই দিনটোতে আমি এই গানটো ৰিলিজ কৰিম বুলি আমি আশাবাদী। গতিকে আপোনালোকে সকলোৱে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এওঁৰ চেনেলটো লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব। যিহেতু এতিয়া আপোনাৰ, মই ৰাইজক যিহেতু কৈছোঁ আৰু কিছুসকলে জানে যে এই অনুষ্ঠানটো, এই ষ্টুডিঅ'টো কোনখিনিত আছে, আপুনি গোটেই যদি এড্ৰেছটো ভালকৈ দি দিয়ে দৰ্শকসকলৰ কাৰণে। হয়, যদি আপোনালোকে তিনিচুকীয়া ফালৰ পৰা আহে, তেতিয়া ডিগবৈ হৈ আহিব পাৰে, বৰডুমচা পাব। বৰডুমচাৰ পৰা 3.5 কিলোমিটাৰ এখন ভিতৰুৱা গাঁও, মহং গাঁও, 1 নং মহং গাঁও। চাৰিআলি, তাত জিত বৰা স্কুলখন আছে। জিত বৰা মহং মধ্য ইংৰাজী বিদ্যালয় বুলি চাৰ্চ কৰিলে পাব। আৰু গ' ইণ্ডিয়া ষ্টুডিঅ' চাৰ্চ কৰিলেও আপোনালোকে পাব।
বৰডুম ছাৰ যি হেৰি আছে এই লোকেশ্যনটো এনেকৈ দিয়া হ'ব আৰু হেৰি ডেছক্ৰিপশ্যনত লিংক থাকিব, নাম্বাৰ থাকিব। আপোনালোকে যদি কোনোবাই গীত বা ভিডিঅ' যিকোনো আমাৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত মানে যিবিলাক মানে আপোনালোকে কৰিব বিচাৰে, তো এই এই ফোন নাম্বাৰটো মই যেতিয়া দি দিম যোগাযোগ কৰিলে গোটেইখিনি পাব। এওঁ হৈছে অমৰ দা, উৎপল মৰাণ ওৰফে অমৰ দা। তেখেতে গোটেই ভিডিঅ' কাম, গীতৰ কাম কৰে। তেখেতৰ লগত সহযোগী এগৰাকী আছে, তেখেতৰ নিজৰ ঘৰতে গোটেই কামখিনি কৰি থকা। আপোনালোকে অসমৰ যিকোনো ঠাইলৈ যদি মাতে, অসমৰ যিকোনো ঠাইলৈ ভিডিঅ'ৰ কাৰণে হওক, বিয়াৰ কাৰণে হওক, গীতৰ কাৰণে হওক, তেওঁ যাব, তেওঁলোকৰ টীম যাব। খুব ধুনীয়া ইতিমধ্যে গো ইণ্ডিয়া মিউজিক বুলি এটা ইউটিউব চেনেল, সেই ইউটিউব চেনেলতে তেখেতলোকৰ যিবিলাক হেৰি আছে আপলোড দি থাকে প্ৰায়বিলাকে। আৰু আজি যিটো মই আহিছিলোঁ মৰাণ বিহুগীত এটা কাম চলি আছে, যিহেতু কাইলৈৰ পৰা আজি উৰুকা, কাইলৈ তিনিচুকীয়া জিলাখনৰ অন্যতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীসকলৰ তৃতীয়খন বিহু অনুষ্ঠিত হ'ব। আৰু বিহুতেই গীতটো মানে আপোনালোকৰ মাজলৈ এৰি দিব। তো লক্ষী গগৈয়ে কণ্ঠদান কৰিছে, তৃষ্ণাই কণ্ঠদান কৰিছে, আৰু কোনে কেনেকৈ লিখিছে গোটেই গীতটো কিন্তু সজাই পৰাই দিছে আমাৰ এই অমৰ দাই, আমাৰ এই ষ্টুডিঅ'টোৰ পৰাই। তো গতিকে আৰু কথা পাতিম, তো গীতটো অলপমান আপোনালোকক শুনাই লওঁ নেকি? কথা পাতিলোঁ, আপোনালোকক ক'লোৱে যে ভিডিঅ'ৰ কাৰণে হওক, বিয়াৰ কাৰণে হওক, ফটোৰ কাৰণে, যিকোনো কামৰ কাৰণে আপোনালোকে মই ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰটো বা লিংকটোত আপুনি গৈ কথা পাতিব পাৰিব। তো আৰু এজন দাদা আছে অমৰ দাৰ লগত, আহি দিয়ক অকণমান। ঘৰ জাগুনত, দাদাৰ নামটো জনাই দিব। মোৰ নাম বাবু দেউৰী। কি কৰি আছে এতিয়া? বৰ্তমান মই ভিডিঅ' কাম শিকি আছোঁ দাদাৰ লগতে, মোৰ দাদাৰ লগতে একেলগতে ইয়াতে দাদাৰ লগতে থাকোঁ। থকা 4 মাহমান হ'ল থকা লগত কাম কৰি আছোঁ। আৰু ইউটিউব চেনেল আছে, কথা কৈ দিয়ক। মোৰ নতুনকৈ চেনেল এটা খুলিছোঁ, ব্লগ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাব, ডেছক্ৰিপশ্যনৰ লিংকটো দি দিব দাদাই। মই ডেছক্ৰিপশ্যনত লিংক দিম, গো ইণ্ডিয়া মিউজিকৰ লিংক দিম, আৰু এই দাদাৰো মই লিংকটো দি দিম অলৰেডি। তো আপোনালোকে গৈ চেনেলটো এবাৰ ভিজিট কৰি চাব পাৰে যে কেনেকুৱা ধৰণৰ কি দিয়ে। তো বহুত ভিতৰুৱা গাঁও, আচলতে ভিতৰুৱা গাঁৱৰ যিবিলাক ডেকা গাভৰু বা যিবিলাক প্ৰতিভাৱান শিল্পী আছে, প্ৰতিভাৱান যুৱক যুৱতী আছে, তেখেতলোকৰ কাৰণে এই ষ্টুডিঅ'টোৰ পৰাই, তাৰমানে এই ষ্টুডিঅ'টোৱে বা এই অনুষ্ঠানটোৰ পৰাই যথেষ্টখিনি উপকৃত হ'ব বুলি ভাবোঁ। কাৰণ এনেকুৱা এটা ভিতৰুৱা অঞ্চলত কোনো দিন আচলতে দেখা নাছিলে বা কোনোদিন হোৱা নাছিলে। গতিকে কোনোবাই গীত ৰেকৰ্ডিং কৰিব লাগে বা ভিডিঅ' কৰিব লাগে, কিবা কৰিব লাগে, বহুত দূৰৰ পৰা মানুহ মাতিছিলে। কিন্তু এতিয়া সেইটো অসুবিধা দূৰ হ'ল কেৱল অমৰ দাৰ কাৰণে। তো অমৰ দা থেংক ইউ। আগলৈ ভাল কাম কৰিব তাৰে আশা কৰিছোঁ। লক্ষী আছে, লক্ষীৰ লগত কথা পাতি লওঁ। মৰমলেণ্ড আহি আছে ৰাইজৰ মাজলৈ খুব সোনকালে, আৰু এতিয়া মৰমলেণ্ডৰ পাছতে কাইলৈ পৰহিলৈ হয়তো আহিব। আৰু কি চেংকলি কেনেকুৱা? খুব এটা ভাল লগা। আচলতে আমি দুখিত, বিহুৰ আগমুহূৰ্তত আমি দিব লাগিছিলে বিহুকেইটা। খুব ধুনীয়া বিহুগীত দাদাই সজাই পৰাই দিছে, খুব ধুনীয়াকৈ আমাক সুযোগো দিছে। তো মৰাণ বিহু প্ৰথমবাৰ কাৰণে মই ৰেকৰ্ডিং কৰিছোঁ, প্ৰথমবাৰ কাৰণে মই গাম। আপোনালোকৰ মাজত কেনেকুৱা হয়, কি হয় আপোনালোকে জনাব। গাব চেষ্টা কৰিছোঁ। আৰু এইটোৱে নহয়, ইয়াৰ পাছতো আহি আছে খুব সুন্দৰ এটা মৰমলেণ্ড বুলি কিনে আধুনিক বিহুৰীয়া গীত। সেইটো খুব ধুনীয়া হৈছে, কিন্তু অলপমান কাৰিকৰীৰ কাৰণে আমি আপোনালোকৰ মাজলৈ এৰি দিব পৰা নাই। তো এনেকুৱাই বন্ধুসকল, এইটো গোটেই এড্ৰেছটো ইয়াত দিয়া আছে। আপোনালোকে এইকেইটা এড্ৰেছত কল কৰিলে আপোনালোকে নিশ্চয় পাব। আৰু অমৰ দাই গো ইণ্ডিয়া মিউজিক প্ৰডাকশ্যনৰ পৰা কি কৰিছে তাৰ কিয়দাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কিয়দাংশ আপোনালোকে চাই লওক, যদি ভাল পায় আপোনালোকে তেখেতলোককো লগত যোগাযোগ কৰিব পাৰে।
গো ইণ্ডিয়া ষ্টুডিঅ'টো আছোঁৱেই আজি গো ইণ্ডিয়া ষ্টুডিঅ'ৰ পৰা মৰাণ বিহু গীতটো কাইলৈ পৰহিলৈ ভিতৰত ওলাই যাব যদি দিনবিলাক ভাল থাকে কামবিলাক যদি ভালে ভালে হয় তো আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে আঁকোৱালি ল'ব আৰু গো ইণ্ডিয়া মিউজিক এই যিটো প্ৰডাকশ্যন যিটো ষ্টুডিঅ' বা যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটো মই ডেছক্ৰিপশ্যন লিংক দি দিম তো আপোনালোকে আহি পিনে এবাৰ কথা পাতি চাব পাৰে তো ভিডিঅ'টো ইমানেই তো সৰু এটা ভিডিঅ' বনাই দিলে বহুত নম্বৰ তো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব তো আজিলৈ বাই